ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰকং চেলেক প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং মিলনপুৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত উঠিছে ব্যাপক অনিয়মৰ অভিযোগ। মূলতঃ আজি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ দলে ২ নং মিলনপুৰ প্ৰাথমিক বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ ১.৫ কুইণ্টেল চাউল এখন দোকানত গোপনে বিক্ৰী কৰাৰ সময়তে ধৰা পেলাই ৰাইজে। আনহাতে বিদ্যালয়খনৰ কণ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ মধ্যাহ্ন ভোজন দিয়াৰ বিপৰীতে মধ্যাহ্ন ভোজনৰ চাউল দোকানত বিক্ৰী কৰি দিয়া কাৰ্য ধৰা পেলোৱাৰ পিছতেই ৰাইজৰ মাজত হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। ইফালে উক্ত প্ৰধান শিক্ষকজনৰ প্ৰতি পূৰ্বেও এনেদৰে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউল দোকানত বিক্ৰী কৰাৰ আছে অভিযোগ। লক্ষণীয় যে যি সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়মুখী কৰিবলৈ মধ্যাহ্ন ভোজনৰ লগতে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, এই সময়তে ২ নং মিলনপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ দলে মধ্যাহ্ন ভোজনৰ চাউল কুইণ্টেলে দোকানত বিক্ৰী কৰাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱক ৰাইজে। আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিমুক্ত অসম গঢ়াৰ অভিযান অব্যাহত ৰখাৰ সময়তে কণ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল দোকানত বিক্ৰী কৰি দিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ দলেৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে অভিভাৱক ৰাইজে। ইফালে গোপনে মধ্যাহ্ন ভোজনৰ চাউল দোকানত বিক্ৰী কৰা ধৰি পেলোৱাৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ দলে মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰীৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰি চাউল ৰখা কোঠাৰ চাবি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু বিদ্যালয়খনত কাম কৰি থকা মিস্ত্ৰীয়ে নিয়া বুলি দায় হৰা মন্তব্য কৰা পৰিলক্ষিত হৈছে।